হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৰে? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই আজি এটা হোমমেড হেয়াৰ অইল লৈ আহিছোঁ। চাব আপোনালোকে ভিডিঅ'টো, আৰু যোনে ব্যৱহাৰ কৰা নাই তেওঁলোকে এবাৰ ঘৰত বনাই পেলাই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। বাকী ভিডিঅ'টো চাই যাওক আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়াহে সকলোখিনি বুজি পাব আৰু কাৰোবাৰ হেল্পফুল হ'ব, কাৰোবাৰ নহ'বও পাৰে। তাক লৈ পেলাই কোনো যাতে বিতৰ্কিত নকৰে। মই এনেই ঘৰত ব্যৱহাৰ কৰিবলৈ বনাইছিলোঁ বাবে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। বাকী ভিডিঅ'টো চাই থাকক। মই এয়া এল'ভেৰাবিলাক কাটি লৈছোঁ, কিন্তু এল'ভেৰাৰ যে এয়া হালধীয়াকৈ এটা পানী ওলায়, সেই পানীটো ল'ব নালাগে। সেই পানীটো চুলি ছাল একোৰ কাৰণে ভাল নহয়, সেই পানীটো আঁতৰাই দিব লাগে। মই এনেকৈ কাটি লৈছোঁ। মোৰ চুলি ছাল প্ৰায়খিনিতে মোৰ বেছিভাগ মই এল'ভেৰাই ব্যৱহাৰ কৰোঁ, সেইবাবে মই এল'ভেৰাৰ ওপৰতে আকৌ ভিডিঅ'টো আনিছোঁ। এল'ভেৰা বস্তুটো কি হৈছে, এল'ভেৰাটো কাটিলে মানে বিজল হয়, আৰু এনেকৈ উলিয়াবলৈ কিছুমানে অসুবিধাও পায়, কাটিবলৈও দিগদাৰ হয়, পিছল হৈ যায়। সেইবাবে যিহেতু নেকি চুলিত ব্যৱহাৰ কৰিব পাৰে, এল'ভেৰা প্ৰায় ব্যৱহাৰ কৰে, কিন্তু কাটাৰ এলাহতে কিছুমানে বেয়া পায়। সেইকাৰণে মই ইয়াৰে মানে এটা তেল প্ৰস্তুত কৰিছোঁ এল'ভেৰাৰে। তো চাই থাকক ভিডিঅ'টি আগলৈ। মই এল'ভেৰাখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এল'ভেৰাত কাঁইট থাকে চাইডে, সেইকাৰণে অকণমান কাটোতে সাৱধান হ'ব লাগে। আৰু মই এনেকৈ কটাৰ দৰে গোটেইখিনি এল'ভেৰা একেলগতে কাটি লৈছোঁ। ইয়াত দেখিছেনে, মই এল'ভেৰাখিনি ধুনীয়াকৈ টুকুৰিকৈ কাটি ল'লোঁ। এতিয়া ইয়াৰ পৰা মই জেলখিনি উলিয়াই লওঁ। ইয়াত দেখিছেনে, এল'ভেৰাখিনি মই এনেকৈ এৰুৱাই লৈছোঁ, আৰু এক পাত চামুচ লৈ এনেকৈ মই এল'ভেৰা জেলখিনি উলিয়াই লৈছোঁ। এনেকৈ আমাৰ চুলিবিলাক এতিয়া গৰমত কিমান ঘামো, মাথাত ঘামা যায়, আৰু চুলিবিলাকো খুব ড্ৰাইনেছ আহি যায়। আৰু সেইবিলাক ক্ষেত্ৰত এনেকৈ এল'ভেৰাটো যদি ব্যৱহাৰ কৰি দিওঁ, অলপ চুলিত লগাই থ'লেও, বা বেলেগ যিবিলাক পোৱা যায় সেনেকৈ যদি চুলিত লগাই থওঁ, তেতিয়া চুলিখিনি কিমান আমাৰ কাৰণে উপকাৰী হয়। তেনেকৈ মই এল'ভেৰাটো মই চুলিত তেনেকৈ ব্যৱহাৰ কৰোঁ। মানে আপোনাৰ এনেকৈ ধৰক এতিয়া বিজল হয়তো তেনেকৈ ব্যৱহাৰ কৰিবলৈ দিগদাৰ লাগে, আৰু সেইটো কাৰণে মই পটককৈ এতিয়া ব্যৱহাৰ কৰিবলৈ হ'লেও এল'ভেৰাডাল কাটি আনি ইমানখিনি কৰি থাকিবলৈ সময় নহয়গৈ। সেইবাবে মই সহজ হোৱাকৈ তেলটোকে বনাই থৈছোঁ, যিটো নেকি ব্যৱহাৰ কৰিবলৈও ভাল হয়, আৰু ছালৰ কাৰণেও ভাল হয়, চুলিৰ কাৰণেও ভাল হয়। মই কেতিয়াবা ছালতো ব্যৱহাৰ কৰোঁ, আৰু চুলিতো ব্যৱহাৰ কৰিব পাৰোঁ, দুইটাই হয়। সেইবাবে মই এনেদৰে কৰি লৈছোঁ। ইয়াত দেখিছে নহয়, মই এল'ভেৰাখিনি কাটি ধুনীয়াকৈ এইখিনি হৈ গ'ল। এতিয়া ইয়াতে লৈছোঁ 100 ml কোকোনাট অইল। মই 100 ml লৈছোঁ। এতিয়া এল'ভেৰা জেলখিনি মই মিক্সি এটাত পিচি ল'ম। এইখিনি হৈ গৈছে, পিচি অকণমান টুকুৰা ৰখি গৈছে, একো নাই, ৰখি যোৱাটো। এনেকৈ এখন কটনৰ চফা কাপোৰত জেলখিনি, এনেকৈ এল'ভেৰা জেলখিনি দি দিম। এনেকৈ ৰসখিনি চেপি উলিয়াই ল'ম। মোৰ কাপোৰখন অকণমান ঠিক নহ'লে, সেইকাৰণে উলিয়াবলৈ অকণমান দিগদাৰ হৈছে। মই বেলেগ কাপোৰ নাপায়, গামোচাতে ব্যৱহাৰ কৰিলোঁ। আপোনালোকে ব্যৱহাৰ কৰিলে এনেকৈ কটনৰ কাপোৰ ল'ব, তেতিয়া ৰসখিনি পটককৈ ওলাই। এনেই জেলটো বহুত পিছত উলিয়াবলৈ দিগদাৰ হয়। এতিয়া গেছত কেৰাহী এটা পাতি দিছোঁ, গেছটো জ্বলাই দিছোঁ। লোহাৰৰ কেৰাহী হ'লে বেছি ভাল হয়। আৰু মই এটা বস্তু ব্যৱহাৰ কৰিছোঁ, এইটো জবা ফুল, ৰঙা জবা। ইয়াৰ মৰহি যোৱা দুটা ফুল আনি পেলাই ইয়াত দি দিছোঁ।
জবা ফুল আৰু জবা ফুলৰ পাত আমাৰ চুলিৰ কাৰণে কিমান ভাল সকলোৱে জানেই নিশ্চয়। এতিয়া এইখিনি গোটেইখিনি একেলগতে মই জুইটো অকণমান কমাই দিছোঁ, জুইটো বেছি হৈ আছে। এতিয়া গোটেইখিনি একেলগতে মই এনেকৈ লৰাই ল'ম। এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এল'ভেৰাটো আমাৰ শৰীৰৰ ছাল চুলি সকলো বস্তুৰ কাৰণে এল'ভেৰাটো কিমান উপকাৰী, কিন্তু এতিয়া তৎক্ষণাতে এল'ভেৰাটো কাটি পেলাই জেলটো উলিয়াই লগাবলৈ অকণমান লগাই মেলি হেৰি হ'বলৈ অকণমান দিগদাৰ হৈ যায়গৈ। সেইকাৰণে এনেকৈ যদি আমি তেল প্ৰস্তুত কৰি পেলাই থৈ দিওঁ, তেতিয়া যেতিয়া আমাৰ সুবিধা হয়, যেতিয়া আমাৰ লগাবলৈ দৰকাৰ হয়, তেতিয়া আমি চুলিত হওক বা আমাৰ ছালত হওক, ছালতো সানিব পাৰে এবিধ তেল, একো অপকাৰ নকৰে। মই নিজে লগাই ব্যৱহাৰ কৰি পাইছোঁ বাবে আপোনালোকক জনাইছোঁ। এইখিনি অকণমান সময় উতলক, তাৰপাছত মই গেছটো অফ কৰি দিম। এইখিনি দেখিছেনে ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম। কাপোৰ এখনত যদি চেকে তেতিয়া একেবাৰতে হৈ যায়। মই এতিয়া চেকনিত চেকিছোঁ যিহেতু নেকি, এইখিনি মই 3বাৰকৈ চেকি ল'ম। এনেকৈ এইধৰণে মই 3বাৰকৈ চেকি ল'ম। তেলখিনি এনেকৈ হৈ গৈছে। এতিয়া মই চামুচ এপাতে এনেকৈ হেঁচি দিম। মোৰ তেলখিনি ধুনীয়াকৈ হৈ গৈছে। ইয়াত মই এতিয়া এটা ভিটামিন ইৰ এটা কেপচুল দি দিম। এইটো দিবও পাৰে, যদি আছে দিব পাৰে, নাথাকিলে নিদিলেও কথা নাই, কিন্তু দিলে ভাল আৰু। তো মই এতিয়া ইয়াত ভিটামিন ইৰ কেপচুল এটা ইয়াত এড কৰি দিম। তো মই কেপচুলটো এড কৰি দিছোঁ। এতিয়া মই তেলখিনি ধুনীয়াকৈ এনেকৈ মিলাই দিম। মই চিচাৰৰ এনেকৈ ভাল বটল এটা লৈছোঁ। এই বটলটোত পানী থাকিব নালাগে। হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ চিচাৰৰ বৈয়াম এটা তেলখিনি মই ভৰাই লৈছোঁ। এয়া মোৰ তেলটো প্ৰস্তুত কৰি হৈ গ'ল, দেখিছে আপোনালোকে। আৰু তেলটো মই ভাল ফল পাইছোঁ নিজে ব্যৱহাৰ কৰি, সেইবাবে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু যিহেতু নেকি এইটো ঘৰতে বনোৱা তেল হয়, ইয়াত কোনো কেমিকেল ব্যৱহাৰ কৰা নাই, ঘৰৰে গোটেইখিনি বস্তুৰে তেলটো প্ৰস্তুত কৰা হৈছে। এবাৰ আপোনালোকেও বনাই পেলাই ব্যৱহাৰ কৰি পেলাই চাব। মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব।